নমস্কাৰ, মই শবনম য়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আলবৰ ৰাম মন্দিৰত শুদ্ধি ঘটনাক লৈ বিতৰ্ক। ৰাহুল গান্ধীৰ বিজেপি বিৰোধী মন্তব্য, দলিত সমাজত ক্ষোভ। ৰাজস্থানৰ আলবৰ জিলাত এখন ৰাম মন্দিৰত বিজেপি নেতা জ্ঞানদীপ আহুজাই গংগা জল ছটিয়াই শুদ্ধি কৰাৰ ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছে। এই কাম তেওঁ কংগ্ৰেছৰ দলিত নেতা টিকাৰাম জুল্লীয়ে মন্দিৰটোলৈ যাত্ৰা কৰাৰ পাছত কৰে। এই ঘটনাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয়, বিজেপিয়ে দলিতসকলক ইনচাল্ট কৰি আহিছে। দেশ সংবিধান অনুসৰি চলিব, মনুস্মৃতি অনুসৰি নহয়। কংগ্ৰেছে এই ঘটনাক অপমানজনক বুলি অভিহিত কৰি বিজেপিৰ শীৰ্ষ নেতাৰ পৰা ক্ষমা খুজিছে। ইফালে বিজেপি নেতা আহুজাই কৈছে, এইটো টিকাৰাম জুল্লীৰ জাতৰ সৈতে জড়িত নহয়। কংগ্ৰেছৰ ৰাম বিৰোধী মনোভাৱৰ বিৰুদ্ধে মোৰ প্ৰতিবাদ। আনহাতে, কংগ্ৰেছ নেতা টিকাৰাম জুল্লীয়ে কয়, এইটো মোৰ ধৰ্মবিশ্বাসৰ অপমান। এই ঘটনাই বিজেপিৰ দলিত বিদ্বেষী মনোভাৱ দেখুৱাইছে। এই ঘটনাই এতিয়া দেশজুৰি দলিত সমাজৰ মাজতো ক্ষোভৰ সৃষ্টি কৰিছে আৰু ৰাজনৈতিক বিতৰ্কৰ তীব্ৰ ৰূপ লৈছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে দিয়া বেল আইকনটো দবাবলৈ নাপাহৰিব।